আজি আমি কৰিম এটা সাংঘাতিক এক্সপেৰিমেণ্ট কেটাৰ শ্যাম্পুখিনি আমি বটললৈ ট্ৰান্সফাৰ কৰিম ডোন্ট ট্ৰাই দিছ এট হোম কাৰণ এইটো এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আপোনালোকৰ নিজৰ পিঠি বহল হ'ব পাৰে যদিহে বেছিকৈ কৰিবলৈ মন যায় তেতিয়া আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠৰ পাৰ্মিশ্যন লৈ কৰিব আমি প্ৰথমতে পেকেটৰ পৰা ডাইৰেক্ট বটললৈ ট্ৰান্সফাৰ কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ আমি বিফল হ'লোঁ আমাৰ বহুত কষ্ট হ'ল সেইকাৰণে বাতিটোত উলিয়াই ল'লোঁ বাতিৰ পৰা এনেকৈ ভৰালোঁ টেমাত বহুত ইজিলি হৈ গ'ল আমাৰ এক্সপেৰিমেণ্টৰ একদম শেষৰ পৰ্যায় এতিয়া আমাৰ কনক্লুজন কি পালোঁ আমি আপোনালোকক ক'ম তো লেটছ গো 309 টকা 300 পেকেটত এনেকুৱা আমি 10টা ভৰাব পাৰিম এনে মিছা কথা 10টা নহয় এটা 43 ইমানখিনি পালেহি 43 ইমানটো ভৰ্তি হৈ গৈছে আৰু তেনেহ'লে ভাবক 300 টকাত আমি কিমান ভৰ্তি কৰিব পাৰিম টেমা কিনাতকৈ পেকেট কিনিলে বেছি লাভ হ'ব বুজি পালে নহয় हमें खूबसूरती की रास है ये बाय बाय চেনেলটো ছাবস্ক্ৰাইব কৰিব